নমস্কাৰ মই পুবালি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া ইভিনিঙে হ'লগৈ মই ইভিনিঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ইভিনিঙৰ পৰা আমি কি কৰিম সকলোবিলাক দেখুৱাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব কৰি চেনেলটো চাবা দেই এতিয়া যোনে যোনে কোৱা সাবস্ক্রাইব কৰা নাই সকলোৱে কৈ দিয়া সাবস্ক্রাইব কৰি দিবা আমাৰ ইনষ্টাগ্ৰাম আইডি এটা আছে নহয় পুবালি এছ জুন আৰু যোনে যোনে ফ'ল' নাই কৰা ফ'ল' কৰি দিব আৰু মই সকলোকে ফ'ল' বেক কৰি দিম তেতিয়া আমাৰ টিকলি বেটিৰ ৰীল চাবলৈ পাবা মোৰ ৰীল চাবলৈ পাবা সকলোৱে কি কৰি দিবা ফ'ল' কৰি দিবা দেই কৈ দিয়া ভালকৈ কোৱা ফ'ল' কৰি দিবা দেই কৈ দিয়া क्या बताऊं क्या है जादू तेरी सारी बातों में सोचती रहती हूँ अक्सर तुझको तन्हा रातों में नींदों में तू ख्वाबों में এই আমাৰ বেটিয়ে দিহিং পাটকা ৰিজৰ্টখন অকণমান বনাবলৈ চেষ্টা কৰিছে তাত অলপ ভুল হ'বও পাৰে তাইতো ভালকৈ নাজানে ন আমিও ভালকৈ নাজানো তাইক শিকাই দিবলৈ যি পাৰোঁ তাই অলপ চেষ্টা কৰিছোঁ এয়া পাহাৰৰ পৰা পানী বৈ অহা তাই দেখুৱাইছে আৰু ইয়াতে হৈছে এটা চাংঘৰ আৰু চাংঘৰৰ কাষত এটা চৰাই বাঁহ দেখুৱাইছে তাত কণী দেখুৱাইছে তাই আৰু এয়া চাংখনলৈ উঠি যাব পৰা এডাল জখলা দিছে আৰু ইয়াৰ জন্তুবিলাক দেখুৱাইছে এতিয়া গধূলি হোৱাৰ লগে লগে আমাৰ ডাঙৰ বেটিয়ে মানে মোৰ ডাঙৰ ভতিজাজনীয়ে কিতাপ পঢ়িছে কিতাপ নহয় তুমি কি কৰিছা ইয়া বেটি মই ড্ৰয়িং কৰিছিলোঁ ড্ৰয়িং কৰিছা কি ড্ৰয়িং কৰিছা চাওঁ বাহ বহুত ধুনীয়া ড্ৰয়িং কৰিছা দেই তুমি মজা লাগিছে তোমাৰ নামটো কি হয় কৈ দিয়া আইচেম্ফা গগৈ বেটি তোমাৰ কি হৈছে কৈ দিয়া জ্বৰ হৈছে তোমাৰ আমাৰ বেটিজনী জ্বৰ হৈছে দেই সকলোৱে ভাল হ'বলৈ আশীৰ্বাদ কৰিবা কি লৈছা তুমি এইটো কি হ'লো এইটো কোনটো হেড লগাই তোমাৰ জ্বৰ হৈছে ন এতিয়া গধূলি সাজৰ কাৰণে ইয়াক কঁঠালে ৰেডি কৰা হৈছে এইটো চচপেনটো ক'লা দেখি ইগন'ৰ কৰিব কাৰণ আমি জুইত বনাইছোঁ আৰু কেনেকৈ বনাওঁ সকলোবিলাক দেখুৱাই থাকিম আজি গধূলি সাজত আছে আমাৰ এইফালে কয় পলু লেটা বুলি কয় আৰু আপোনালোকৰ ফালে কি কয় জনাব আৰু খাই কেনেকুৱা লাগে সকলোৱে কমেণ্ট কৰিব মোৰ কিন্তু খাই বহুত ভাল লাগে আৰু আজি গধূলি সাজৰ কাৰণে আছে এয়া আমাৰ গায়কে পূৰা গান গাই আছে এয়া মাছ আৰু এয়া কঁঠালৰ চব্জি ৰেডি হৈ গ'ল এতিয়া ভালকৈ অলপ উতলিবলৈ দিয়া হৈছে আৰু আমি ইমান মছলা দিয়া নাই মছলা কমকৈ খাওঁ সেইকাৰণে কমকৈ দিছোঁ কালি আৰু ভিডিঅ' কৰা নহ'ল সোনকালে খাই বৈ শুই গ'লোঁ ইটো সিটো কাম কৰি থকা হয় ন ভাগৰ লাগে আৰু এতিয়া মই ওলাই আহিছোঁ হাজবেণ্ডৰ লগত বজাৰ কৰিবলৈ মই কিবা এটা কথা কৈছিলোঁ কিন্তু শুনিয়ে নাপালোঁ কি কৈছোঁ নিজে শুনি নাপালোঁ
আৰু এই যে দেখিবলৈ পাইছে পথাৰখন, এই পথাৰখনতে হৈছিল শ্ৰীমন্ত শংকৰ বাৰ্ষিক অধিৱেশন। কেইমাহমানৰ আগতে উদ্দলি মুদলি হৈ আছিল আৰু এতিয়া সেউজীয়া আৰু সেউজীয়া। চাওকচোন ইমান ধুনীয়া লাগিছে। এতিয়া বাইকখনত অলপ তেল ভৰাই ল'লোঁ। তেলৰ দাম 9 টকা কমিলেনো মিষ্টাৰ লগত কথা পাতি আছে মানুহজনে। তাকে আমাৰ নিচিনা মানুহৰ এটকা এটা কমিলেও বহুত ন। খানা মেইন, প্ৰথমে খাই লওঁ, তাৰপাছত কি হয় দেখা যায়। বাকী কামবোৰ পিছত কৰি থাকিম লাহেকৈ। পুৰা দবাইছে কি এখনে আমাৰ নাহৰ কটীয়াখন। আজি ভিৰ ভাৰ নাই। হোটেলত অলপ মিঠাই লওঁ বুলি সোমালোঁ। এতিয়া আমাৰ মিষ্টাৰ যাবলৈ লৈছে আৰু মই এতিয়া গেটখন খুলি দিম লাহেকৈ। মৰ্ণিং 6 AM হৈছেহে আৰু মিষ্টাৰ কামলৈ ওলাইছে। আজি ভিডিঅ'টো আছিল ইমানেই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে মই পুবালি আকৌ আহিম আপোনালোকৰ ওচৰলৈ। তেন্তে আজিলৈ ইমানতে, বাই বাই।